হাই, আপুনি চৰকাৰী চাকৰি বিচাৰে নেকি? চাকৰি এটা মই বিচাৰি আছো আৰু এখন বেলেগৰ চশমা লৈ আহিলোঁ লওক। দিয়ক দিয়ক দিয়ক। মই এতিয়া HS পাছ কৰিলোঁ। এতিয়া মই কি পঢ়িলে ভাল হ'ব আপুনি অলপ জনাবচোন। মাত্ৰ দুটামান বিষয়ে জনালেও ভাল হ'ব। হয়, আপুনি বিজ্ঞান শাখাৰ যদি এজনী ছাত্ৰ বা ছাত্ৰী লগতে আপোনালোকে HS যদি কমপ্লিট কৰিছে তেন্তে এই ভিডিঅ'টো চাওক। আপোনালোকে লাগিলে এতিয়া ডিগ্ৰী পঢ়ি আছে, মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে, সেইটো দৰকাৰ নাই। কিন্তু যিহেতু গম পাইছে আজিকালি নিবনুৱা সমস্যা যথেষ্ট ওপৰত আছে, গতিকে আপোনালোকে এইকেইটা বিষয় যদি পঢ়ে তেন্তে আপোনালোকে চাকৰি পোৱাটো নিশ্চিত, 110% গ্যাৰেণ্টি হয়। হয়, মই আজি দুটা বিষয়ৰ ওপৰত কথা পাতিম। প্ৰথমটো হ'ল ডি ফাৰ্ম, যোনটো ল'ৰা আৰু ছোৱালী দুইটাই এপ্লাই কৰিব পাৰে, আৰু ছেকেণ্ডটো হ'ল BSc নাৰ্ছিং। এইটো আপোনালোকৰ ল'ৰা আৰু ছোৱালী দুইটাই পঢ়িব পাৰে, কিন্তু চৰকাৰীভাৱে মাত্ৰ ছোৱালীয়েহে BSc নাৰ্ছিং কৰিব পাৰে, ল'ৰাইও কৰিব পাৰে কিছুমান প্ৰাইভেট ইনষ্টিটিউচনত। ডি ফাৰ্ম আৰু BSc নাৰ্ছিং কেনেকুৱা বস্তু, কি পঢ়িব লাগিব অলপ আমাক কৈ দিয়কচোন। হয়, ডি ফাৰ্ম আৰু BSc নাৰ্ছিঙৰ বিষয়ে মই কিছু কথা ক'ব বিচাৰোঁ, কেনেকুৱা ধৰণৰ ফিল্ডত চাকৰি পায়। তো ডি ফাৰ্ম যদি আপোনালোকে কমপ্লিট কৰে তেন্তে আপোনালোকে এখন ডিপ্ল'মা পাব। ডি ফাৰ্ম মানে হৈছে ডিপ্ল'মা ইন ফাৰ্মাচিষ্ট, আৰু ডিপ্ল'মা ইন ফাৰ্মাচিষ্টখন যদি আপোনালোকে পায়, সেই চাৰ্টিফিকেটখন যদি আপুনি পায়, তেতিয়া আপোনালোকে সেই চাৰ্টিফিকেট লৈ আপোনালোকে গভ চাকৰি কৰিব। যিকোনো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আপোনালোকক যোনজন ফাৰ্মাচিষ্ট থাকে, মানে যোনজনে দৰৱ দিয়ে, আপুনি ডাক্তৰে এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়াৰ পিছত একজন দৰৱ দিব, সেইটো কাম আপোনালোকক যোনজন ফাৰ্মাচিষ্ট আছে সেইটো পোষ্ট আপোনালোকে পাব পাৰে। লগতে আপোনালোকে সেই যোনখন ডিপ্ল'মা আছে সেই ডিপ্ল'মাখন পাই পেলাই আপোনালোকে এটা কাম কৰিব পাৰে, যোন এখন নিজে ফাৰ্মাচী খুলিব পাৰে, বা এইটো এখন ফাৰ্মাচী খুলিবৰ কাৰণে বা চলাবৰ কাৰণে এখন ডিপ্ল'মা ইন ফাৰ্মাচিষ্ট ডিপ্ল'মা থকাটো অতি জৰুৰী, মানে চাৰ্টিফিকেট থকাটো অতি জৰুৰী। এতিয়া আহিলে BSc নাৰ্ছিং। BSc নাৰ্ছিং হ'ল বেচলৰ ইন নাৰ্ছিং, অৰ্থাৎ BSc নাৰ্ছিং যিসকলে কৰে সেইসকলে ANM GNM, অৰ্থাৎ সাধাৰণ যোনবিলাক ANM আছে, আমাৰ নাৰ্ছ বাইদেউসকল আছে, বা যিবিলাক GNM আছে সেইবিলাকৰ ওপৰত যোনগৰাকী থাকে সেইবিলাকে BSc নাৰ্ছিং পাছ কৰা হয়। BSc নাৰ্ছিং দুই প্ৰকাৰে পঢ়িব পাৰে, এটা হ'ল পষ্ট বেচিক, সেইটো হ'ল 2 ইয়াৰ্ছৰ কোৰ্চ, আৰু এটা হ'ল বেচিক, মানে যোনজনে আপুনি যদি GNM পঢ়ি কমপ্লিট কৰি থৈছে তেন্তে আপোনালোকে BSc নাৰ্ছিং যদি পঢ়িব লাগে তেন্তে 2 বছৰ পঢ়িব লাগিব। যদি আপোনালোকে GNM কৰা নাই, মাত্ৰ HS কমপ্লিট কৰি থৈছে, লাগে আপোনালোকে ডিগ্ৰী কমপ্লিট কৰি থৈছে, এইটো কথা নাই। আপোনালোকে যদি BSc নাৰ্ছিঙৰ বাবে পঢ়িবলৈ হয় তেন্তে আপোনালোকে 4 বছৰ এটা কোৰ্চ কমপ্লিট কৰিব লাগিব। ডি ফাৰ্ম বা BSc নাৰ্ছিং পঢ়িবলৈ চৰকাৰী কাৰণে পঢ়িব লাগিব নে প্ৰাইভেটকেও পঢ়িব পাৰি, সকলো বিষয়ে জনাবচোন। হয়, ডি ফাৰ্ম বা BSc নাৰ্ছিং পঢ়িব হ'লে আপোনালোকে দুটা প্ৰচেছত পঢ়িব পাৰে। এটা হ'ল প্ৰাইভেট ইনষ্টিটিউচনত পঢ়িব পাৰে, যিটোত আপোনালোকক এটা বৃহৎ এমাউণ্টৰ পে' কৰিব লাগে, আৰু 2 নম্বৰটো হ'ল আপোনালোকে চৰকাৰীভাৱে। এতিয়া প্ৰাইভেটত কৰিলে চাৰ্টিফিকেটখনৰ ভেলু কম হ'ব নি বাৰু, নে চৰকাৰীত কৰিলে চাৰ্টিফিকেটখনৰ ভেলু বেছি হ'ব? মই এতিয়া কোনটো কৰিলে লাভ হ'ব বাৰু? হয়, প্ৰাইভেটত কৰে বা চৰকাৰীত কৰে তাক লগত কোনো কথা নাই। আপোনালোকে প্ৰাইভেট হওক বা চৰকাৰী হওক, দুইখন চাৰ্টিফিকেটৰ ভেলু সমান, ডিমাণ্ড সমান, খালি পঢ়োতে অলপ খৰচটো বেছি হয় প্ৰাইভেটত, চৰকাৰীত একদম খৰচটো যথেষ্ট কম হয়। অসমত মই BSc নাৰ্ছিং কেনেকৈ পঢ়িব পাৰিম, তাৰ বাবে কিবা এণ্ট্ৰেন্স এক্সাম দিব লাগিব নি, বা ক'ত পঢ়িব পাৰিম অলপ জনাবচোন। ডি ফাৰ্ম বা BSc নাৰ্ছিং পঢ়িবলৈ হ'লে অসম চৰকাৰৰ আণ্ডাৰত বা ভাৰত চৰকাৰৰ আণ্ডাৰত আপোনালোকে পঢ়িব পাৰে। অসমত যদি আপোনালোকে পঢ়িবলৈ হয়, অসমৰ যোনকেইখন মেডিকেল কলেজ আছে, মেডিকেল কলেজ কেইখনত ডি ফাৰ্ম বা BSc নাৰ্ছিঙৰ আপোনালোকক 300কে চিট থাকে, আৰু সেই চিটবিলাকত আপোনালোকে কেনেকৈ পঢ়িব পাৰিব, সেইবিলাকত আপোনালোকক মেৰিট বেচিছ চিলেকশ্যন নহয়, তাৰ বাবে আপোনালোকক এটা এণ্ট্ৰেন্স এক্সাম ক্ৰেক কৰিব লাগিব, আৰু সেই এণ্ট্ৰেন্স এক্সামটো হ'ল CEE, অৰ্থাৎ কমন এণ্ট্ৰেন্স টেষ্ট। ছাৰ, এই এণ্ট্ৰেন্স এক্সামটো CEE যোনটো পাতে ইঞ্জিনিয়াৰিঙৰ কাৰণে, সেইটোৰ লগত একেই নে এইটো এণ্ট্ৰেন্স এক্সাম বেলেগ, বা এই এণ্ট্ৰেন্স এক্সামটো কোনে কণ্ডাক্ট কৰে অকণমান ক'ব। হয়, আপুনি এটা ভাল প্ৰশ্ন কৰিলে। কমন এণ্ট্ৰেন্স টেষ্ট এইটো আপোনালোকৰ যোনটো ইঞ্জিনিয়াৰিঙৰ বাবে দিব লাগে CEE, সেইটো এটা কমন এণ্ট্ৰেন্স টেষ্ট। এই দুইটা এণ্ট্ৰেন্স টেষ্ট ছেম নহয়, সেইটো আপোনালোকক ইঞ্জিনিয়াৰিঙৰ যোনটো বৰ্ড আছে সেইটোৱে পাতে, আৰু এই যোনটো CEE এক্সাম আছে বি ফাৰ্ম বা BSc নাৰ্ছিঙৰ বাবে, এই এণ্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে পাতে, যিখন আপোনালোকৰ গুৱাহাটীত আছে। এই এক্সামটো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত থাকিও দিব পাৰিব। হয়, এই এণ্ট্ৰেন্স এক্সামটো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত থাকিও দিব পাৰিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত, মানে 20টামান চেণ্টাৰ পৰে টোটেল অল আছামৰ ভিতৰত, আপোনালোকে তাৰ পৰা আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিব পাৰে। ছাৰ, এই এণ্ট্ৰেন্স এক্সামটো এপ্লাই কেনেকৈ কৰিব লাগিব, এপ্লাই প্ৰচেছ কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেইটোৰ ওপৰত আপুনি ক'ব নেকি কিছুমান কথা।
হয় এন্ট্ৰেন্স এক্সামটোৰ এপ্লাই প্ৰচেছ একেবাৰে সহজ এপ্লাই প্ৰচেছ আৰম্ভ হ'লে মই আপোনালোকক জনাই দিব চেষ্টা কৰিম নতুন ভিডিঅ'ত তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো দবাই পেলাই থৈ দিব যাতে ইনফৰমেশ্যন আহিলে মই আপোনালোকক দি দিব চেষ্টা কৰোঁ ছাৰ এপ্লাই কৰিবলৈ এনি ফিজ কিমান দিব লাগিব মানে এন্ট্ৰেন্স এক্সামৰ ফিজ আৰু লগতে কিবা কিবি ডকুমেণ্ট লাগিব যদি জনাই দিব অকণমান হয় এপ্লাই প্ৰচেছৰ কাৰণে আপোনালোকক 1200 টকাটো আপোনালোকক খৰচ হ'ব যদি কি ডকুমেণ্ট লাগে সেইটো যদি জানিব বিচাৰে তেন্তে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক দি দিবলৈ চেষ্টা কৰিম হয় ঠিক আছে ছাৰ আপুনি ইমানখিনি জনোৱাৰ বাবে ধন্যবাদ বাকী ৰাইজে কি লাগে কমেণ্ট কৰিলেই হ'ল আৰু ছাৰক আকৌ মাতি আনি সুধাই ল'ম ন হয় আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে কিবা এটা শিকিব পাৰিলে যদি শিকিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিয়ক যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ ধন্যবাদ